যেতে সরস্বতী পূজা হয় তাই সম্পাবতীর স্নান হয় মানে আহোম যুগৰে পৰা হৈ আছে। আপুনি ক'ৰ পৰা আহিছে দাদা? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা আহিছে। কেনেকুৱা আছে? চেল হৈ আছে আৰু বিহু কালি সৰস্বতী পূজা গৈছে, আজি মানুহ আছে। মানে মানুহ আহিলে উভতি যাব নালাগে? নালাগে নালাগে। হাই ফ্ৰেণ্ড, আমি আহি পাই গ'লোহি চম্পাৱতী কুণ্ড, আৰু চম্পাৱতী কুণ্ড আমি সমগ্ৰ পৰিৱেশ দেখুৱাম আপোনালোকক। যিহেতু আজি মাঘী সপ্তমীৰ দিনাখনেই চম্পাৱতী কুণ্ডৰ জলপ্ৰপাতৰ যি কুণ্ড মেলা অনুষ্ঠিত কৰে, আৰু মই আপোনাক এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া চম্পাৱতী কুণ্ডস্থলী, আৰু আচলতে এই যিটো ওপৰ এইখিনি মানুহ দেখি আছে, এয়া মানুহ গৈ আছে। এই ৰাস্তাটোতে আপোনাৰ ওপৰলৈ উঠিব পাৰি। আচলতে আমি যিহেতু অকণমান ওপৰলৈ আহিছোঁ কুণ্ডৰ মেলাৰ স্থলীৰ পৰা, আৰু আহি পেলাই মন্দিৰ এজন পাইছিলোঁ, আৰু মন্দিৰৰ বাবা আছে মোৰ লগত। বাবা, আজি আচলতে যিহেতু মাঘী সপ্তমী, মাঘী সপ্তমীৰ দিনাখনেই আচলতে কুণ্ড মেলা অনুষ্ঠিত হয়। শংকৰদাস ৰজাৰ জীয়ৰী আছিলে চম্পাৱতী। আচলতে এই কুণ্ড মেলাৰ মূল মহত্ব কি? কিহৰ বাবে আজিৰ দিনটোতে এনেধৰণে পূজা অৰ্চনা কৰে মানুহে? এইটো পূজাৰ আচৰণ মানে যেতে সৰস্বতী পূজা হয় তাই সম্পাবতীৰ স্নান হয় মানে। স্নানত গংগা স্নান বুলি কয় যে চব সম্পাবতীৰ ওচৰত যায়, সেই ঝৰ্ণা পানীটো চাবলৈ যায়, কিন্তু এখন পোৱা যাব। হয়, পুখুৰীটোৰ পৰাহে পানী আহিছে। কিমান দিনৰ পৰা ইয়াত এনেধৰণে পূজা অৰ্চনা চলি আছে? আজি 80 চনৰ পৰা হৈ আছে নেকি? এইটো মানে আহোম যুগৰ পৰা বুলি ক'ব পাৰি? আহোম যুগৰে পৰা হৈ আছে। অলপ অলপ কওঁতে এতিয়া মানে ফিল্ডটো বাঢ়ি গৈছে। আচলতে আমি আহি আছোঁ জলপ্ৰপাত, আৰু এটা পাইছোঁহি এতিয়া আহিব। এইটো চাওক, এইটো পাৰ হ'ব লাগিব আমি, এইটো পাৰ আৰু ইয়াত পূজা কৰিছিলে। আচলতে পূজাৰ থালো আছে ইয়াত। মই অকণমান যদি আগবাঢ়ি যাব পাৰোঁ আপোনালোকক মই দেখুৱাম। যিহেতু শিল আছে, কেমেৰাটো পৰিও যাব পাৰেতো, অকণমান চিন্তা হয় দিয়কচোন। এইয়া চাওক, এইয়া পূজাৰ থাল ৰখা আছে ইয়াত। এইফালেদি যাব লাগিব, এইটো ৰাস্তা, এই ৰাস্তাটোদি ওপৰলৈ যাব লাগিব, আৰু সেই স্থানত চম্পাৱতীৰ যি মূল কুণ্ড, সেই কুণ্ড অৱস্থিত। মন্দিৰ পাৰ হৈ আমি আহি আপোনাৰ মাছ পালোহি, আৰু পূজা অৰ্চনা চলি থকা পৰিলক্ষিত হৈছে। ইয়াত দেখিছে আপোনালোকে, আমি JB এণ্টাৰটেইনমেণ্টৰ দৰ্শকসকলক দেখুৱাই আছোঁ। বিভিন্ন স্থানৰ পৰা আহি ভক্তসকলে ইয়াত চম্পাৱতী কুণ্ডত আচলতে পূজা অৰ্চনা কৰিছে। এয়া আমি দেখুৱাই আছোঁ। বহু পাথৰ আছে ইয়াত, এইয়া জলপ্ৰপাত, আৰু যিহেতু মন্দিৰো আছে, মন্দিৰত দৰ্শন দিছে বিভিন্ন দৰ্শনাৰ্থীয়ে। আপোনালোকক দেখুৱাই আছোঁ। এয়া পানী আহি আছে এইফালেদি, আপোনালোকে দেখা পাই আছে নিশ্চয়। লগতে মন্দিৰ আছে ইয়াত, বাবা আছে মন্দিৰৰ, সকলো দৃশ্য দেখুৱাই আছোঁ। চাই থাকক আপোনালোকে। ইয়াৰ পিছতে আমি আপোনালোকক ইয়াৰ মূল জুইটো দেখুৱাম। এইটো হ'ল জুইটো, চম্পাৱতী কুণ্ড। এয়া হৈছে চম্পাৱতী কুণ্ডৰ মেলা। কুণ্ড মেলা বুলি ক'লে নগাঁও জিলাৰ চাপানলা চম্পাৱতী কুণ্ড মেলা এয়াই, আৰু আমি দেখুৱাই আছোঁ কুণ্ড মেলাৰ পৰিৱেশ, আৰু আছে দেখুৱাম। এইখনে হৈছে মেলা চম্পাৱতী কুণ্ড। নব কি কৰিছা? চশমা ভাল লাগিছেনে? কিনিবা? ভাবিছোঁ দামটো বেছি ক'লে আৰু। দাদা চশমাবিলাকৰ দাম কিমান? 150 টকা কৈছে বা? কম নাই।
নবয়ে কথা পাতি আছে কিমান কম দিয়ে। এয়া হৈছে চম্পাৱতী কুণ্ডৰ মেলাস্থলী আৰু বহু দোকান আছে ইয়াত, বহু দোকান আহিছে ইয়ালৈ, যিহেতু মেলা অনুষ্ঠিত হৈ আছে। আমি মেলাৰ পৰিৱেশ দেখুৱাই আছোঁ, চাওক কিমান দোকান আছে ইয়াত। এয়া চব 100 টকাই ন দাম? হা যিয়ে নিয়ক। নব ল'বা নেকি? 100 টকা দাম, 100 টকা মাত্ৰ। এই দোকানত থকা যিমানখিনি বস্তুৱেই লয়, যি লয় চব 100 টকা। এই মোবাইলটো নহয় আকৌ। অঁ মোবাইলটো নহয় ন? অঁ আমি কুণ্ড মেলাৰ পৰিৱেশ দেখুৱাই আছোঁ। আচলতে দৰদাম কৰি আছিলে নবয়ে। নব কি দৰদাম কৰি আছিলে? 300 টকা বেগটো দিছোঁ, তুমি চোৱা। কোনটো বেগ? এইটো বেগ চোৱা। আপোনাৰ দাম এই বেগ কিনিছে বোলে, নবয়ে বেগ কিনিছে। কম বেছি হয়, কিন্তু কম বেছি লিমিট আছে। আপুনি চোৱা। দৰদাম কৰি আছে নবয়ে আচলতে। বস্তুৰ লগত কিমান কৈছে আপুনি? কিমান হ'লে দিব বেগটো? কিমান হ'লে দিব? এইটো আপুনি এক দাম কৰিব, দাম দৰ নকৰিব, 700 টকা দি দিব। 700 টকা কৈছে বেগটো। 300 টকাই আছে। বহুত দাম কৈছে বস্তুবিলাকৰ, বহুত দাম কৈছে। আমি যিহেতু দেখুৱাই খানা বনাই 300 দিছে বোলে। আমি আকৌ গৈ আছোঁ হা, আকৌ গৈ আছোঁ। আমি 300 টকাত বস্তু ল'বলৈ গৈ আছোঁ। ৰ'ব, বেগ এটা কিনিলে, আমি বেগটো দেখুৱাই আছোঁ। হয় ৰ'ব, বেগটো দেখুৱাই দেচোন। কোনটো বেগ আছিলে? দাদা এইটো বেগটো। বেগটো আমাৰ 300 টকাত কিনিলে হা। আপুনি ক'ৰ পৰা আহিছে দাদা? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা আহিছে। কেনেকুৱা চেল? চেল হৈ আছে আৰু বিহু কালি সৰস্বতী পূজা গৈছে, আজি মানুহ কম হৈ আছে। এনেই ৰেটবিলাক? ৰেটবিলাক 150 আছে, 200 আছে, 100 আছে। মানে মানুহ আহিলে উভতি যাব নালাগে? নালাগে তেনেকুৱা। নিশ্চয়কৈ এজন আচলতে নগাঁৱৰ পৰা আহিছে। ডাঙৰ বেগ আছে 200 টকীয়া, এইটো আছে 100 টকীয়া, এইটো 100 টকীয়া বেগ আছে, দেখুৱাই আছে। ধুনীয়া বেগ আছে। আপোনালোকো আহক আৰু লৈ যাওক বেগ, বহুত কম দামত দিছে। এয়া চব 100 টকাই ন দাম? হা যিয়ে নিয়ক। নব ল'বা নেকি? 100 টকা দাম, 100 টকা মাত্ৰ। এই দোকানত থকা যিমানখিনি বস্তুৱেই লয়, যি লয় চব 100 টকা। এই মোবাইলটো নহয় আকৌ। অঁ মোবাইলটো নহয় ন? অঁ